কৰোণাৰ শিকলি, এক অদৃশ্য শিকলিৰ কৰাল গ্ৰাসত আজি ত্ৰস্তমান সমগ্ৰ মানৱ জীৱন কৰিছে ঘোষণা এক নিৰস্ব যুদ্ধৰ। স্তব্ধ ৰাজশালী, আকাশ বতাহ, কি ৰজা কি প্ৰজা, সকলো আজি গৃহবন্দী। ৰণত পৰিছে আজি কত আবাল বৃদ্ধ বনিতা, ঘনে ঘনে কৰিছে কথজনৰ শ্বাসৰুদ্ধ। কৰোণাক ৰুধিবলৈ কৰিছে আজি পৃথিৱীৰ দুৱাৰ বন্ধ। পদূলিৰ নগলাত দেখিছোঁ দহিকতৰা চৰাইজনীৰ বাদে আঙুলিৰ চাপ কাৰোৱেই নাই। শুনিবলৈ নাই মহানগৰী চিটিবাছৰ কণ্ডাক্টৰৰ আদাবাৰী পাণবাৰী অথবা জালুকবাৰীৰ কাণ তাল মৰা চিঞৰ। সদ্যব্যস্ত চোতালৰ প্ৰতিটো কোণত খামোচ মাৰি পেলালে দুবৰি দলিচাই। পিছে মহাকালৰ বিষাক্ত হতুৱাই কৰিব পৰা নাই প্ৰকৃতি বিনন্দীয়া ৰুদ্ধ। বিশাল মহাবাহু নীৰৱে বয়ে আছে, নাই অতীতৰ সেই উগ্ৰতা। ব্যস্ত মহানগৰৰ মাজে ভৰলুখন বয়ে আছে, নাই তাত মানৱ সৃষ্টি পৰুষতা। সেউজ পহন পিন্ধি নহাজে ওলাইছে নাহৰ আজাৰ কিম্বা সোণাৰুৰ কোমল কুঁহি। নিশাৰ ঘিতপিত আন্ধাৰতো জোনাকীজনীয়ে পথব্যস্ত পথিকৰ সংগী হ'বলৈ বাট চাই আছে। পিছে বাটৰুৱা নাই তাইৰ সংগী হ'বলৈ। সমগ্ৰ বিশ্বই আজি যেন অচিন ৰোগত ৰুগ্ন।